चरित्र जब पवित्र है तो क्यों है ये दशा तेरी। चरित्र जब पवित्र है तो क्यों है ये दशा तेरी। ये पापियों को हक नहीं कि ले परीक्षा तेरी, कि ले परीक्षा तेरी। तो खुद की खोज में निकल, तो किस लिए हताश है। तू चल, तेरे वजूद की समय को भी तलाश है। বন্ধুসকল, আজি সাকসেসফুল কাহিনী মুম্বাইৰ এজন সহজ সৰল ডেকা ল'ৰাৰ কথা পাতিম। 1960 চনত জন্ম হোৱা, কেনেকৈ 5,000 টকাৰ পৰা 20,000 কোটি টকালৈ ইনকাম কৰিবলৈ সক্ষম হৈছিল আৰু ইনকাম কৰি দেশৰ ধনী ব্যক্তিৰ লিষ্টত এক অন্যতম ধনী হ'বলৈ সক্ষম হৈছিল। ই এক কাহিনী ৰচিছিল। শ্বেয়াৰ মাৰ্কেট জগতত কাহিনীয়ে তেখেতৰ নতুন নাম দিছিল, যাক ভাৰতৰ ৱাৰেন বাফেট বুলি জনা যায় বৰ্তমান। নমস্কাৰ বন্ধুসকল, জানি থোৱা আনিবৰ চেনেলটোলৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম। এনেধৰণৰ উৎসাহ দিয়া আৰু অনুপ্ৰেৰণা দিয়া ভিডিঅ'বোৰ চাই থাকিবলৈ কাৰণে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ৰাকেশ ঝুনঝুনৱালাৰ যিজন ব্যক্তিৰ কথা পাতি আছোঁ, সেইটো তেখেতৰ নাম হ'ল ৰাকেশ ঝুনঝুনৱালা। তেওঁ সৰুৰে পৰা দেউতাক আৰু দেউতাকৰ বন্ধুসকলে যেতিয়া আলোচনা কৰে শ্বেয়াৰ মাৰ্কেটৰ বিষয়ে, সৰুৰ পৰা কথা শুনি তেওঁ তাৰ আপুনি ইনস্পায়াৰ হয়। তেওঁ শ্বেয়াৰ মাৰ্কেটৰ বিষয়ে শিকিবলৈ আৰু জানিবলৈ বিচাৰে। ডাঙৰ হৈ CA কমপ্লিট কৰাৰ পিছত দেউতাকৰ সমৰ্থন পাই 5,000 টকা লৈ বিনিয়োগ জগতত ভৰি দিয়ে আৰু বিনিয়োগ আৰম্ভ কৰে। 1985 চনত তেওঁ খুব কঠোৰ পইচাকৈ শ্বেয়াৰ কিনি বহু দামত বিক্ৰী কৰি তেওঁ 5,000ৰ পৰা 5 লাখ টকালৈ পৰিৱৰ্তন কৰিবলৈ সমৰ্থন হয়। আৰু 1987 চনত টাটা টি কোম্পানীৰ শ্বেয়াৰ 43 টকাকৈ কিনি 5,000 শ্বেয়াৰ কেইটামান বছৰৰ পিছতে 143 কৰি বিক্ৰী কৰি 4-5 গুণ লাভ কৰিবলৈ সক্ষম হৈছিল। কেইটামান বছৰতে তেওঁ শ্বেয়াৰ মাৰ্কেট জগতত কৰোড়পতি হ'বলৈ সক্ষম হৈছিল। তেখেতৰ জীৱনৰ এক অন্যতম ইনভেষ্টমেণ্টটো হ'ল 2002 চনত টাইটান কোম্পানীৰ শ্বেয়াৰ 2 টকাকৈ 6 কোটি শ্বেয়াৰ কিনি এটা শ্বেয়াৰত 1,100 টকাকৈ বিক্ৰী কৰি তেওঁ দেশৰ এক অন্যতম ধনী ব্যক্তি হ'বলৈ সক্ষম হৈছিল। তেখেতৰ মূল ছাকচেছৰ মূল মন্ত্ৰ তেখেতে কয় যে বাই ৰাইট এণ্ড হল্ড টাইট, মানে ভাল শ্বেয়াৰ কিনি ভাল সময়লৈকে ধৈৰ্য সহকাৰে ৰাখি থ'ব লাগে আৰু ভাল যেতিয়া দাম পায় তেখেতে বিক্ৰী কৰি তাৰ প্ৰফিট বুক কৰিব লাগে। ৰাকেশ ঝুনঝুনৱালা এজন ইনভেষ্টৰৰ লগতে এজন সমাজকৰ্মী হয়। তেখেতৰ নিজৰ NGO আছে, বহুতো দুখীয়া ঘৰৰ নথকাবোৰক সহায় কৰে। ৰাকেশ ঝুনঝুনৱালাৰ শ্বেয়াৰ মাৰ্কেটৰ ইনভেষ্টৰ হয় যদিও তেখেতৰ ফিল্মতো অৱদান আছে, তেওঁ চিনেমা জগতৰো অৱদান আছে। বলিউড ইণ্ডাষ্ট্ৰীৰ প্ৰডাকশ্যন গ্ৰুপ এটাত তেওঁ চেয়াৰমেন হয় আৰু তেখেতে প্ৰডাকশ্যন কৰা চিনেমাসমূহ হ'ল কি এণ্ড কা, ইংলিছ, সমিতা, তেনেধৰণৰ। ৰাকেশ ঝুনঝুনৱালাৰ যিটো 5,000 টকাৰ পৰা 20,000 কোটি টকাৰ জীৱন যাত্ৰা তেওঁ বিনিয়োগ কৰি মানে পইচা ইনকাম কৰিব পৰা কোম্পানীসমূহ হ'ল, কেইটামান কোম্পানীৰ নাম উল্লেখ কৰি দি আছোঁ: চিচাগোৱা, টাটা টি, টাইটেন, কিচেল, লুপিন ফাৰ্মা, টাটা পাৱাৰ, ক্ৰিষ্টেল, NCC আৰু বহুতো। আৰু ৰাকেশ ঝুনঝুনৱালাৰ 5টা তেখেতৰ বিনিয়োগ নিয়ম আছে, তেখেতে মিডিয়াৰ সন্মুখৰ আগত কৈছিলে। সেইখিনি আমি কথা আলোচনা কৰোঁ। 1 নম্বৰতে নেভাৰ বি এফ্ৰেইড টু মেক মিষ্টেক। ভুল কৰিবলৈ কাৰণে মানে আপুনি ভয় কৰিব নালাগে। মিষ্টেক হ'ব দিলে যদি আপোনাৰ কিবা এটা মিষ্টেক হয়, কিবা এটা কৰা, সেইটো কাৰণে ভুল কৰিব নালাগে, আগবাঢ়ি যাব লাগে। আৰু এনালাইচিছ দ্য ফাণ্ডামেণ্টেল অফ কোম্পানী মেনেজমেণ্ট। আপুনি যিটো শ্বেয়াৰ কিনিব বিচাৰে তাৰ সেই শ্বেয়াৰৰ কোম্পানীৰ ফাণ্ডামেণ্টেল কিমান ষ্ট্ৰং, কিমান পটেঞ্চিয়েল গ্ৰ'থ আছে, কোম্পানীটোৰ প্ৰডাকশ্যন কি, সেৱা কি, ছাৰ্ভিচ কি, সেইটো ভৱিষ্যতলৈ কাম কৰে তাৰ বিষয়ে জনা দৰকাৰ বুলি কৈছে। আৰু মাৰ্কেট ইজ সুপ্ৰিম, ইটছ নট এ গুড অৰ বেড, টেক ৰিস্ক হাউ মাছ ইউ কেন অফাৰ নট এফৰ্ড নট বিয়ণ্ড দ্য লিমিট। তাৰমানে কৈছে মাৰ্কেটটো হ'ল সৰ্বোচ্চতম, এইটো ভালো নহয় বেয়াও নহয়। ইয়াৰ মেইন কথাটো হ'ল আপুনি কিমান ৰিস্ক ল'ব পাৰে, আপোনাৰ সেই ৰিস্কৰ লিমিটত থাকিব, তাতকৈ অভাৰ নহয়, নতুবা আপুনি দেউলীয়া হৈ যাব পাৰে, সেইটো কথা কৈছে। আৰু কিপ ইয়ৰ পৰ্টফলিঅ' ডিভিজন ৱাইজ নট মিক্স ইনভেষ্ট এণ্ড ট্ৰেডিং, ইণ্ট্ৰাডে ট্ৰেডিং। ইয়াৰ জনাব বিচাৰিছে যে আপুনি ইনভেষ্টমেণ্ট বেলেগ আৰু ট্ৰেডিং যিটো ইণ্ট্ৰাডে ট্ৰেডিং, আজি বিক্ৰী কৰা, সেইটো লগত মিক্স কৰিব দিয়ে। ইনভেষ্টমেণ্ট তেখেতৰ মতে হ'ল লং টাৰ্মৰ কাৰণে যিটো আপোনাৰ ইনভেষ্টমেণ্ট কৰে, সেইটোৱে শ্বেয়াৰ কিনি পেলাই ৰাখি থৈ দিয়ে, সেইটোৱে ইনভেষ্টমেণ্ট বুলি কৈছে। আৰু ডণ্ট ৰান আফটাৰ টিপছ এণ্ড অলৱেজ এনালাইচিছ। ইফ ইউ আৰ নট এবল টু আণ্ডাৰষ্টেণ্ড দ্য শ্বেয়াৰ মাৰ্কেট দেন ইনভেষ্ট মিউচুৱেল ফাণ্ড। তেখেতে কৈছে আপুনি কোনোবা যদি টিপছ দিয়ে যে এইটো কিনি লওক, সেইটো শ্বেয়াৰ কিনি লওক, মুনাফা হ'ব, সেইবোৰ কথাটো যাব দিয়া নাই। তেখেতে নিজে আপুনি সেই জানি বুজি লওক, কোম্পানীটোৰ বিষয়ে এনালাইচিছ কৰক। আৰু যদি আপুনি শ্বেয়াৰ মাৰ্কেটৰ বিষয়ে বুজিব নাই তেনেহ'লে মিউচুৱেল ফাণ্ডত আপুনি ইনভেষ্ট কৰিবলৈ কাৰণে তেখেতে জনাইছে। গতিকে বন্ধুসকল, আকৌ পুনৰ আহিম এনেকৈ ছাকচেছফুল কাহিনী লৈ। যদি ভিডিঅ'টো ভাল পাইছে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।